বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। কি খবৰ? ভালে আছে আপোনালোকে? বহুতে মেছেজ কৰি আছে যে ৰফিক ভাই আপোনাৰ ঘৰটো দেখা নাই, তো আপোনাৰ ঘৰটো দেখাবচোন। বহুতে কৈ আছে, বহুতে মেছেজ কৰি আছে, আৰু মই বহুত দিনৰ পিছত এই ভিডিঅ'টো বনাম ভাবি আছিলোঁ যে মোৰ ঘৰখন আপোনালোকক মই দেখাম। পোনপ্ৰথমে মই আপোনালোকক মোৰ নিজৰ ৰুমটো দেখাইছোঁ। মই যিটো ৰুমত থাকোঁ, মোৰ ৰুমটো মই আপোনালোকক মোৰ ৰুম হয়, আৰু এইটো মোৰ যিটো বিচনা, এই বিচনাটো এইটো মোৰ ৰুম হয়। আৰু এইবোৰ অলপমান মানে আপোনালোকৰ মই ৱাল ষ্টিকাৰ বুলি কোৱা হয়, তো ৱাল ষ্টিকাৰ মই এইবোৰত লগাইছিলোঁ ৱালত। তো এইটো ৱাল আপোনালোকৰ কমপ্লিট হৈছে আলহামদুলিল্লাহ। তাৰপিছত আপোনালোকৰ এইটো ৱালত লগাইছিলোঁ ৱাল ষ্টিকাৰ, অলপ দেখিছেনে, ৱাল ষ্টিকাৰ লগাইছিলোঁ। তো আৰু আপোনালোকৰ এইটো ৱালতো ষ্টিকাৰ লগোৱা হৈছিলে, এইটো ৱালত বহুত ধুনীয়া ষ্টিকাৰটো। আৰু এইটো ষ্টিকাৰ অকল মই নহয়, বহুতে লগাইছে, তো বহুত ধুনীয়া ষ্টিকাৰটো। আৰু আপোনালোকে জনাব, কমেণ্ট বক্সত আপোনালোকে জনাব ষ্টিকাৰটো আপোনালোকৰ ভাল লাগিছেনে নাই। তো এইখিনি গ্ৰাফিক্স আপোনালোকে অনলাইনত পাই যাব, আপোনালোকে ফ্লিপকাৰ্টত বা এমাজনত আপোনালোকৰ এভেইলেবল হৈ আছে, আপোনালোকে পাই। আৰু এইটো মোৰ যিটো শ্বৰ্ট, মই ইছলামিক ভিডিঅ' বনালে যিটো মোৰ ডিম লাইট যিটো মই ইউজ কৰোঁ, এইটো বহুত ধুনীয়া পোহৰ হয় এইটো। তো মই এইটো আনিছোঁ আৰু এইটোতে মই বনাওঁ। আৰু মোৰ ৰুমটো আপোনালোকক মই কমপ্লিট দেখাই দিছোঁ, এইটো মোৰ ৰুম হয়। তো ৰুমৰ কাম চলি আছে, বেছি ভালকৈ ৰুমটো মোৰ ফিনিচিং কৰিব পৰা নাই, যিহেতু অলপ প্ৰব্লেম হৈ গ'ল। প্ৰব্লেমটোৰ কাৰণে, আৰু তাৰ মাজত লকডাউন দি দিলে, লকডাউনৰ প্ৰব্লেমৰ কাৰণে মই আপোনালোকৰ ৰুমটো ভালকৈ বনাব পৰা নাই। এতিয়া মই আপোনালোকক দেখাম মোৰ যিটো মাৰ ৰুম, যিটো ৰুমত মোৰ মা থাকে, সেই ৰুমটো মই আপোনালোকক দেখাম। মোৰ মা এইটো ৰুমত থাকে, চ' মই এইটো ৰুম আপোনালোকক দেখাই দিছোঁ। এইটো ৰুমত মোৰ মা থাকে, তো এইটো ৰুম মই আপোনালোকক দেখাই দিছোঁ। এইবোৰ ষ্টিকাৰ লগোৱাই আছে বাৰু, অলপ ডেভেলপ কৰিছোঁ। এইটো ৰুমত মোৰ মা থাকে, তো আপোনালোকক অলপ দেখাই দিছোঁ মই শ্বৰ্টকৈ। আৰু এইটো আমাৰ যিটো ঘৰৰ বাহিৰত যিটো আমাৰ বাৰাণ্ডা বুলি কোৱা হয়, কিছুমানে বাৰাণ্ডা কয়, কিছুমানে বেৰাণ্ডা কয়। তো এইটো আমাৰ বাৰাণ্ডাটো, এইটো আমাৰ বাৰাণ্ডা হয়। আপোনালোকক মই ইয়াৰ মাজত আৰু এটা বস্তু দেখাব লৈছোঁ। এইটো মোৰ ঘৰৰ আগত, কোনোবাই যদি মোৰ ঘৰ চিনিও নাপাব পাৰে, তো মোৰ ঘৰৰ আগত এইটো এটা স্কুল আছে, আৰু এইটো স্কুল এল পি স্কুল হয়। এইটো শিৱ শংকৰ প্ৰাথমিক বিদ্যালয় বুলি কোৱা হয়। এইটো এড্ৰেছত, স্কুলটোৰ এড্ৰেছত আহিলে ইনশাল্লাহ মোৰ ঘৰ ওলাই যাব। আৰু মোৰ ঘৰটো আপোনালোকক মই বাহিৰৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ, বাহিৰৰ পৰা মোৰ ঘৰটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো মোৰ ঘৰ হয়, তো আপোনালোকক মই দেখাইছোঁ বাহিৰৰ পৰা। এইটো মোৰ ঘৰৰ গেট হয়, এইটো মোৰ গেট, আৰু এইটো মোৰ ঘৰ। আৰু এইটো স্কুলৰ যিটো ফিল্ড, স্কুলৰ ফিল্ডখনত আমাৰ গাড়ীখন থৈ দিয়া হৈছে। এইটো আমাৰ গাড়ী, এইখন নহয় বাৰু, এইখন নহয়, এইখন আমাৰ গাড়ী হয়। তো স্কুলৰ ফিল্ডত থৈ দিয়া হৈছে এইখন গাড়ী। লগতে মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ ঘৰৰ আগত যিটো ৰাস্তা, এই ৰাস্তাটো আপোনালোকৰ এইটো ৰাস্তা হয়। এইফালে আপোনালোকে যদি এনেকুৱা ৰাইট ছাইডে যোৱা হয়, ৰাইট ছাইডে আপোনালোকে যদি যায়, আপোনালোকে মছজিদ পাব, যিটো মছজিদত আমি নামাজ পঢ়োঁ। আৰু আপোনালোকে যদি এনেকুৱা যায়, আপোনালোকে টাউন ওলাব পাৰিব। আপোনালোকে এইফালেও টাউন ওলাব পাৰিব, আপোনালোকে এইফালেও টাউন ওলাব পাৰিব। এইফালে আগত গ'লে আপোনালোকৰ 6 নম্বৰ ৱাৰ্ড বুলি কোৱা হয়, আৰু মই থাকোঁ আপোনালোকৰ 5 নম্বৰ ৱাৰ্ডত, মঙলদৈ 5 নম্বৰ ৱাৰ্ডত মই থাকোঁ। তো এইফালে আপোনালোকে যদি যায়, ইফালে মছজিদ পোৱা হয়, মছজিদ পাই আপোনালোকে কৰিম চকু উঠিব পাৰে, আৰু ইফালে আপোনাৰ ইছলামপুৰো যাব পাৰে আপোনালোকে চিধা। তো আজিৰ ভিডিঅ'খিনি ইমানে। আৰু লগতে এইটো মোৰ মেকুৰী, আৰু মোৰ মেকুৰীটো আপোনালোকৰ মানে কি, একচুৱেলি নামতহে মেকুৰী, মানে নামতহে মেকুৰী, মানে কামত মানে নহয়। কামত মানে একদম এনেকুৱা দেখাই ইছেৰ, মানে ঘৰত কোনো এজন মানুহ আহিব নোৱাৰে ইয়াৰ কাৰণে। তো আৰু একচুৱেলি মই বহুত মৰম কৰোঁ, আৰু মেকুৰী মই বহুত ভাল পাওঁ।
আৰু মই আজি ভিডিঅ'খিনি ইমানে মই এইখিনি মোৰ ঘৰখন আপোনালোকক মই দেখাম বুলি কৈছিলোঁ মোৰ ঘৰখন মই আপোনালোকক দেখাই দিলোঁ তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তো আপোনালোকে বেছিকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল লাগিছেনে নাই আৰু তাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা যিটো বেল আইকন সেইটো আপোনালোকে দবাই দিব জাজাকাল্লাহু খাইৰ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।